তো গাইজ আজি আমি গাহৰি মাংস প্ৰথমতে এনেকৈ বইল কৰি লৈছোঁ কেৰাহীখনত পানী অকণমান দি পেলাই মাংসটো ইয়াতে তিয়াই দিছোঁ আৰু এনেকুৱাকৈ উতল আহিব দিছোঁ উতল আহিলে মানে বীজাণুবিলাক ওলাই যায় আৰু মাংসটো ঢিলা হৈ যায় অকণমান এনেকৈ উতলাই পেলাই এতিয়া পানীৰ পৰা মাংসটো উঠাই ল'লোঁ এতিয়া ইয়াতে এখন কেৰাহীখন বহাই দিছোঁ আৰু ইয়াতে এতিয়া তেল দি দিম আপোনালোকৰ হিচাপত তেলটো দি দিব এনেকৈ আকৌ অকণমান লাগে সেইকাৰণে অলপ তেলটো দি লৈছোঁ এনেকৈ পিঁয়াজ কাটি লৈছোঁ এতিয়া পিঁয়াজটো এই তেলটোত দি দিছোঁ তাৰপিছত এইখিনি অলপ সময় ইয়াতে ফ্ৰাই কৰিম আমি অলপ কালাৰটো আহিব লাগিব কালাৰটো আহিলে মানে ভাল হয় অকণমান কালাৰটো আনি ল'ম এতিয়া অকণমান ফ্ৰাই কৰি আছোঁ তো এইখিনিৰ কালাৰ এতিয়া হৈ গৈছে এইখিনি ফ্ৰাই কৰা হৈ গৈছে এতিয়া ইয়াতে গাহৰি মাংস আৰু আলুখিনি দি দিছোঁ তাৰপিছত এতিয়া ফ্ৰাই কৰিম ইয়াতে নিমখ 1 চামুচ দি লৈছোঁ আপোনালোকৰ হিচাপত দি ল'ব এনেকৈ আধা ঘণ্টামান ফ্ৰাই কৰিব লাগিব আমি এনেকৈ আধা ঘণ্টামান মই ফ্ৰাই কৰি ল'ম তো এইবাৰ ইয়াতে দিবলৈ হৈছে আমাৰ এইটো পেষ্টটো ইয়াতে আদা আছে নহৰু আছে এনেকুৱাকৈ আমি মিক্সিত পিচি লৈছোঁ ধুনীয়াকৈ তো ইয়াতে দি দিম এতিয়া আদা নহৰু পেষ্টটো দি পেলাই এতিয়া অকণমান আমি ফ্ৰাই কৰি ল'ম যাতে আমি এইখিনি বস্তুখিনি অলপমান ভাজা খায় সেইকাৰণে অকণমান ফ্ৰাই কৰি ল'ম আদা নহৰুখিনি যাতে অকণমান সিজে সেইটো কাৰণে এতিয়া আমি ইয়াৰ কাৰণে ব্যৱহাৰ কৰিম এতিয়া আছে কালাৰৰ কাৰণে ৰেড চিলি ব্যৱহাৰ কৰিম তাৰপিছত আছে ধনিয়া পাউডাৰ আৰু এইটো গৰম মছলা মিট মছলা এনেকৈ আছে তো আমি দি ল'ম ইয়াতে ধুনীয়াকৈ অকণমান দি লৈছোঁ ছটিয়াই লৈছোঁ তাৰপিছত এইখিনি ধনিয়া পাউডাৰ অকণমান দি লৈছোঁ আপোনালোকৰ সোৱাদ অনুসৰি এইটো দিব অকণমান দি লৈছোঁ এতিয়া মছলাটো অকণমান ভাজা খাব লাগিব এতিয়া গন্ধটো নোহোৱা হৈ যাব অকণমান মানে কেঁচা গন্ধটো তাৰপিছত এইখিনি আমাৰ ভাজা হৈ গ'ল তাৰপিছত ইয়াৰ কাৰণে আমি এইখিনিত অকণমান পানী ব্যৱহাৰ কৰিম ফাইনেলি চাওক গাইজ আঞ্জাখন পূৰা উতল আহি আছে এতিয়া আকৌ অলপ সময় উতলিব দিব লাগিব তো ফাইনেলি গাইজ আঞ্জা হৈ গ'ল ৰেডি এয়া চাওক কিমান ধুনীয়া গোন্ধ